জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি সন্দৰ্ভত বঙাইগাঁও চহৰৰ ঔষধ ব্যৱসায়ীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব ভয়ংকৰ পৰিস্থিতি। 1 এপ্ৰিলৰ পৰা সমগ্ৰ ৰাজ্যত বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ মূল্য। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে ঔষধ ব্যৱসায়ীসকলে। এই সন্দৰ্ভত আজি বঙাইগাঁও চহৰৰ ঔষধ ব্যৱসায়ীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হ'লে সৃষ্টি হ'ব ভয়ংকৰ পৰিস্থিতি। জীৱনদায়িনী ঔষধৰ ওপৰত যদি 12% বাঢ়ি যায় মানুহৰ ভয়ানক পৰিস্থিতি হ'ব। কৰোণাৰ পাছত যিটো নেকি মানুহৰ চ'ৰ্চ অফ ইনকাম আছিল এইখিনিত মানে চ'ৰ্চ অফ ইনকাম যিখিনি আছিল তাতকৈ কমি গৈছে। আৰু যদি ঔষধৰ দাম বাঢ়ি যায় তেতিয়া মানুহৰ মানে কেনেকৈ খাব নাপাৰিলে মানুহৰ পৰিস্থিতি খুব ভয়ানক হ'ব। মানে বাচি থকা টান মানে ঔষধ যদি নাখায় মানুহ নচলে এনেকুৱা। আৰু চুগাৰৰ পেচেণ্ট, প্ৰেছাৰৰ পেচেণ্ট এইবিলাক যদি ঔষধ নাখায় ঠিককৈ ভালকৈ, হাৰ্টৰ পেচেণ্ট যদি নাখায় সিহঁতৰ মানে খুব ৰিস্ক হৈ যায়। তেতিয়া কি হয়, তেতিয়া ভয়ানক পৰিস্থিতি হ'লে হস্পিটেলত এডমিট হ'ব। কাৰোবাৰ পৰা লোন আনি সিহঁতে হস্পিটেলত এডমিট কৰিব বা ৰিস্ক কৰি লৈ যাব ঘৰত। তেতিয়া কি হ'ব, সেই পইচাগুলো ভৰিবৰ কাৰণে সিহঁতৰ প্ৰয়োজনীয় অৰ্থ নাই। মানে যেনেকৈ দেখি আছোঁ মাৰ্কেটৰ মাৰ্কেটৰ অৱস্থা বহুত বেয়া, আগতকৈ বহুত বেয়া। আগত যেনেকৈ আছিল মাৰ্কেট সেনেকৈ মানুহৰ লগত অৰ্থ নাই। প্ৰথম বছৰ যেতিয়া কৰোণা হ'ল তেতিয়া মানুহ জমা পইচা হৈছে, 1 বছৰ হৈছে একো নাই। নেক্সট টাইম হ'ল এনেকৈ কৰোণাটো, নেক্সট ইয়াৰত মানুহ কি জমা পইচা আৰু নাই। তেতিয়া মানুহৰ অৱস্থা বহুত ভয়ানক হৈছে, বহুত হাৰাশাস্তি হৈছে মানুহ। আৰু যদি 12% বাঢ়ি যায় তেতিয়া মানুহৰ মৃত্যুটোৰ সংখ্যাটো বেছি বাঢ়িব। আৰু এইটোৰ ওপৰত চৰকাৰক কৈছোঁ আমাক জানি সহায় কৰক, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ। আমাৰ ৰাজ্য চৰকাৰৰ হেল্থ মিনিষ্টাৰ যেনেকৈ কেশৱ ছাৰ আছে তাক অনুৰোধ জনাইছোঁ এইটোৰ ওপৰত চকু নজৰ দিয়ে ভালকৈ। এইখিনি আমাৰ অনুৰোধ। আমি আৰু সবাই জানি ভাল হয় এইটো আমি বিচাৰোঁ।